যাওঁচোন মিনতিহঁতৰ ঘৰ ফালেকে জেং বিহু একো খা খবৰ নাই চব মই মেনেজ কৰিব লাগিব কৈছো নহয় মোৰ যে একেবাৰে নাচো লাগি আছে আৰু এবাৰ বহাগী সন্মিলনো পতা কথা নহয় আমাৰ গাঁৱতে জেং বিহু 5000 টকা হে অ পুৰস্কাৰ এতিয়া প্ৰেক্টিছ কৰিলেহে যেনিবা পুৰস্কাৰটো পামগে আকৌ অ গেদি বাই কোন ফালে যায় এই মিনতিহঁতৰ ঘৰলে যাওঁ জেং বিহু পাৰ্টি এটা উলিয়াব লাগে নহয় আপইন তইবোৰ এনেকে ঘূৰি ফুৰিছ যে লং পেন্ট চাৰ্ট পিন্ধি বিহু বতৰ লাজ লগা নাই গেদি বাই যে কি কথা কয় আৰু মই কাপোৰেই নাই হাসি হাপাই সেইকাৰণেহে দিবচোন এযোৰ মই মানে টাউনৰ পৰা ইমানি খৰধৰকে আহিলে নহয় কাপোৰ স্পৰ বানিবলৈ নহল আৰু টাউনত মানে ইমান পিন্ধা নহয় যে মই তাতটো লং পেন্ট চাৰ্ট পিন্ধিয়ে থাকো আৰু অফিচ যাবলৈ এই সুবিধা হয় যে পাই কেনেকুৱা অফিচ তহঁতৰ এইবোৰ চাদৰ মেখেলা যে পিন্ধিলে শুৱনি লাগে দেই কিনো এইবোৰ পিন্ধাটোহে মতা নিচিনা লাগে বেয়া নাপাবি আকৌ নাপাওঁ দিয়ক এইটো কথা বাৰু চবেই কয় মোক প্ৰায় মানুহে মানে এনেকেই কয় আৰু ধৰিবই নোৱাৰে জাননে সেইবোৰ কথা বাদ দে বল মোৰ লগত মিনতি ঘৰলৈ যাওঁ মিনতি সেই গড্ৰেজত ঢেৰ কাপোৰ আছে এযোৰ পিন্ধি ল'ম তাল চাল এই কি বুলি কয় টকা এটা ল'ম জেং বিহু সেই চুবিতে মাৰি দিম বল বলক তেনেহ'লে মই যে বহুত ভাল পাওঁ জানে আয়ো মা ইমান ধুনীয়া লাগিছে তোমাৰ লাগিবই আৰু হাজি কাচি ওলাইছো জেং বিহুলে বুলি এই গেদগেদি বাইজনী আহিমকে অহা নাই ইমান দেই গেদগেদি জেঠাই আহিব ময়ো যাম দে তোমালোকৰ লগত যা ধুতি এখন পিন্ধি আগে নিপিন্ধো এনেকে যাম জেং বিহুত কিবা জিতি পিন্ধিহে যায় ধুতিখন ধুই দিলো ৰাতি দেউতাৰ লগত বিহু মাৰিবলৈ যাম নহয় এতিয়া পিন্ধিলে লেতেৰা হৈ যাব তিতি আছে এতিয়া ঐ ধুতিখননো তাক কেলে ধুব লাগে বাৰু মই ধুই মেলিয়ে থৈছিলো দেখোন বৰ চফাত ওলাইছেহি আয়ো মিনতি তোক বেলেগ ধুনীয়া লাগিছে আজি কাপোৰযোৰ আপুনি বিহু বুলি এই প্ৰেজেন্ট দিয়া নাছিলে জানো সেইকাৰণে ধুনীয়া লাগিছে আকৌ কথা ক'বলৈ আহে ঐ তেনেকে নকবি অ মিনতি তোক কি মই পিন্ধোৱা খেৱা নাই নেকি আজিলৈকে তোক দেখি মোৰ গান এটাই মনত পেলাই দিছ ঐ টিপ টপ দেখিলে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী শুনজনী ঐ মোৰেনো পানী পৰা ঘৰ গান গাই শুনাবলৈ আহিছে এতিয়া টিপ টপ দেখি আহিলো এতিয়া আহি পাই মোৰ এইটো গতি কিহৰ পানী পৰা ঘৰ মুধচৰাই নাছিলে গোটেইখন এই বৰষুণ পৰিলে জজকে পৰে পানী পৰা ঘৰ নহয় এইটো ওপৰ চাং ওপৰ ধোঁৱা চাং ওপৰ টিং একোৱে নাছিলে চব আহি মই গোটত হাল লৈ হেৰি লগাইছো এতিয়া আকৌ গান গাই শুনাবলৈ আহিছে ইমান গালি পায় অ মানুহজনীয়ে বিহু বুলিতো ভাল মত এষাৰ দিব পাওঁ ঘৰখনলৈ আহিলে অকল কেটেহা জেঙাই পাওঁ যাওঁগেহে মই আকৌ তিনিআলিত জেং বিহু এপাক মাৰি আহোঁগৈ অ মা ইমান ধুনীয়া লাগিছে নহয় মিনতি বাইদেউ আয়ো হয়নি জেং বিহু নামাৰা নি তোমালোকে মই ওলালে মাৰিম আকৌ সেইকাৰণে তহঁতৰ ঘৰলৈ আহিছো তোমালোকৰ গড্ৰেজত ঢেৰ কাপোৰ দেখি গৈছে সেইদিনাখন মুগা পাতাই আমাকো এযোৰ দে পিন্ধি কৰি লওঁ মই গড্ৰেজটো খুলিলে জমি সেইবোৰকে চাই থাকে আপুনি বেলেগ বস্তু দেই বিহু বুলি দিছো এনেই কাপোৰ বিচাৰি নাহিব আকৌ বিয়া খাবলৈ কিবা খাবলৈ বুলি কষ্টকে গোটাই থৈছো মাৰ ঘৰ পৰা দিয়া কেতিয়াবা এই পেহীয়েকে দিয়ে পাউডাৰে ব'লক এতিয়া ভিতৰত ওলাই ল'বা দেৰি হৈছে পাই জেং বিহু এপাক নচা নাই অকণো ভাল লগা নাই বিহু বুলি আৰু ময়ো যাম আপোনালোকৰ লগত জেং বিহু মাৰিবলৈ নহ'ব আমি অকল মহিলাসকলেহে সেই জেং বিহু মাৰিম বুলি ভাবিছো আপোনাক নিদিওঁ আমি ইচ ক'লে হ'বনে বাপুতি হাঁহন বিহুটো মাৰিবলৈ পাৰ্মিশ্যন লাগে যামেই মই আকৌ বোলে তিনিআলিলৈ যাওঁ নিজৰ লগৰ বোলে অলপ গদ্ধকেইটাৰ লগত বিহু মাৰোঁগে তাতে মাৰিলেও হয় দেখোন আমাৰ লগত আকৌ এই লেমটো হৈ ল'ব লাগে নহয় মহিলাবোৰৰ মাজত লাজ নাই বৰ কিবা দেই মই ধুনীয়া ধুনীয়া বিহু গীত গাই দিম তহঁতি নাচিবি আকৌ বৰ কথা কওঁ দে তামিলনাতি আজিকালি হ'ব ওলাবি এতিয়া পিন্ধি লওঁ এটা দেৰি আছে ভিতৰলৈ বল জলদি আই এম সো এক্সাইটেড ঐ খুটিতে পৰিলে ঐ জিয়া চবে বিহু মাৰিছে হুঁচৰি মাৰিছে পিঠা খাইছে আমলৈটো ভাঙিছে মই ভৰি ভাগি পৰি আছো বেয়া লাগে পাই মোলে মা এজনী জেং বিহু মাৰি ফুৰিছেগে দেউতাটো ক'বই নালাগে ঘৰে ঘৰে জলপানৰ জুতি মই চাংখনক বহি পাগল হৈ যাম এতিয়া মই খোজকাঢ়ি দিম বাপেকে এনেকে কি হ'ল ইমান চিঞৰ বাখৰখন লগাই আছা যে বিষাইছে ভৰিটো
ৰবা কাইলে মাহঁত অহা কথা আছে মাহঁতৰ লগত পাতি তোমাক প্লাষ্টাৰ কৰিবলৈ লৈ যাব লাগিব মোৰ ওচৰতো এক নয়া পইচা নাই ক'পা নিও তোমালোকৰ মা দেউতাটো খবৰে নাই মায়ে জেং বিহু মাৰি ফুৰিছে দেউতাটো ক'বই নালাগে এখন সংসাৰ নাথাকেই হ'বই লাগে তোমাৰ মিছা কথা কৈ পেলাই আনিছিলা নহয় মোক পলুৱাই যিকেইটকা ঘৰৰ পৰা লৈ আহিছিলোঁ সেইকেইটাই চলিলোঁ এতিয়ালৈকে আৰু মোৰ ওচৰত নাই পইচা মাথাটো খাই দিলা মোৰ জীৱনটো শেষ কৰিলা তুমি তোমাৰ ভৰি ভগাটো খুব কমেই হৈছে এই নে গাছা বেয়া মোক বকিন থাকিবা দেই মাথাটো গম নকৰিবা হালাক কৈ দিছো কেলে নকৰিম আজিলৈকে এনেকুৱা এটা বিহু যোৱা নাই যিটো বিহুত মই কাপোৰ লোৱা নাই এইবাৰ কাপোৰটো লোৱা নাই কোনে মোক সোধাই নাই কিবা লাগে নেকি কি নেকি একো নাই বহুত মিছ কৰিছোঁ ঘৰখনক মইনো বাৰু এতিয়া কি কৰিম বাৰু বিয়া পাতিবই নাপাইছিলে লোকৰ বাইক লৈ লৈ নিজৰ বুলি দেখুৱাইছিলা পইচা ধাৰ লৈ লৈ লোকৰ মোক গিফ্ট দিছিলা দামী দামী লোকৰ ঘৰত ফটো মাৰি মাৰি নিজৰ বুলি কৈছিলা সেইকাৰণে আহিছিলোঁ কিবা মই সেইটো কথা নহ'লে মানে মই মানুহে নহয় সেইটো কথা নহয় যদি তুমি নিজৰ আচল সেইটো দেখালাহেঁতেন তেতিয়াও বেলেগ কথা আছিলে তেতিয়া মই ভাবিলোহেঁতেন তেতিয়াই জানি শুনি অহা হ'লে বেলেগ কথা নাজানা নেমেলাকে আহিছোঁ এতিয়া তুমি মোক কথাই নকবা গ্ৰেজুৱেশ্যনটো কমপ্লিট নকৰিলোঁ এটা ছেমিষ্টাৰ থাকিয়ে গ'লগৈ নহ'লে বোলে কিবা চাকৰি এটাকে এপ্লাই কৰোঁগৈ হায়াৰ ছেকেণ্ডেৰী পাছৰ কিবা এটাকে বিচাৰিব লাগিব এতিয়া যি দেখিছোঁ এনেকৈ নহ'ব যি কৰা কৰিবা দেই এতিয়া মোক নকবা বৰ্তমান মোৰ অৱস্থা হুচনীয় বিষয়ে ভয়টো গৃহস্থ কুশলাৰ্থে জয় ৰাম বোলা জয় হৰি বোলা লাও তলে চিকা যাই মেকুৰীয়ে ধৰি খাই পাত পেঙে টুকাৰি বাই ঐ গোবিন্দাই ৰাম কুঞ্জলতা কপফুল ফুলি আছে নাচনী ভণ্টিক ঢুলিয়াই জোকাই আছে বেয়া কৈ নকবা বেয়া পাব চিৰদিনৰ কাৰণে গুচি যাব কেঁচা পকা বিলাহী দক্ষিণা দিলে দিয়াহি নাই যদি দক্ষিণা আমাক বিদায় দিয়াহি আয়ো আহিছেহে মাতা খুটিতে পৰিলে জিয়া তললে মুকৰি ভাবিব নেলাগে ঐ 500 টকী এটা গোটা গোটা ধুনীয়া ধুনীয়া উলিয়াই দিয়া গেদি বাইদেউ বন্ধুসকলক কৈ দিয়ক আমি গৈ আছো বিহু মাৰিবলৈ 500 টকী ৰেডি কৰি ৰাখিবলৈ কওক নহ'লে বিহু এৰা নহ'ব কিন্তু দেই